এখন নতুন অসমীয়া ছবি ব্লেক এণ্ড হোৱাইটে অহা 24 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমলৈ মুক্তি লাভ কৰিব। এইখন ধনজিৎ দাসে পৰিচালনা কৰিছে আৰু ইয়াত ৰবি শৰ্মা দাই মুখ্য ভূমিকাত অভিনয় কৰিছে। এইখন এখন একশ্যন পেক থ্ৰিলাৰ চিনেমা হয়। ইয়াৰ টিজাৰ ইতিমধ্যে মুক্তি লাভ কৰিছে আৰু ভাল সঁহাৰি লাভ কৰিছে। আৰু এখন নতুন অসমীয়া ছবি ব্লেক এণ্ড হোৱাইটে অহা 24 ফেব্ৰুৱাৰী তাৰিখে সমগ্ৰ অসমলৈ মুক্তি লাভ কৰিব। এইখন ধনজিৎ দাসে পৰিচালনা কৰিছে আৰু ইয়াত ৰবি শৰ্মা দাই মুখ্য ভূমিকাত অভিনয় কৰিছে। এইখন এখন একশ্যন পেক থ্ৰিলাৰ চিনেমা হয়। ইয়াৰ টিজাৰ ইতিমধ্যে মুক্তি লাভ কৰিছে আৰু ভাল সঁহাৰি লাভ কৰিছে। আৰু টিজাৰটো চাই মোৰ খুবেই ভাল লাগিছে। এখন একশ্যন পেক চিনেমা হয় আৰু ইয়াত যোনটো BGM বেকগ্ৰাউণ্ড মিউজিকটো মোক খুবেই ভাল লাগিছে। টিজাৰটো চাই মোক চিনেমাখনৰ প্ৰতি এক্সাইটেড কৰি তুলিছে। ইয়াত মোৰ ৰবি শৰ্মা দাৰ যোনটো লুক দিয়া হৈছে সেই লুকটো ইমান মোৰ পচন্দ হোৱা নাই। তেখেতৰ পাৰ্চনেলিৰ লগত ইমান শ্বুট কৰা ফিল হোৱা নাই। তেখেতৰ চুলি দীঘল যোনটো লুকটো আছে, হয়তো চিনেমাখনত সেয়া লুকটো বেলেগো হ'ব পাৰে। দেখা যাওক কি হয়, কিন্তু চিনেমাখনৰ কাৰণে মই বহুত এক্সাইটেড হৈ আছো। আপুনি কিমান ব্লেক এণ্ড হোৱাইটৰ কাৰণে এক্সাইটেড হৈ আছে